নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা ভিডিঅ'ৰ সৈতে মই ইউটিউব চেনেল আসাম সলিউশ্যন চেনেলটোত আপোনালোকক আকৌ এবাৰ বহুত স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে অহা ছেপ্টেম্বৰ মাহত অসম চৰকাৰে প্ৰায় 32,000 নতুনকৈ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব। সেই চাকৰিসমূহত আপোনালোকে কি পষ্টৰ বাবে আবেদন কৰিব পাৰিব, কোনটো বিষয়ত কিমানটো পষ্টত থাকিব, সেই সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত জনাম। ইয়াতে দিয়া আছে যে যোৱাকালি অসম চৰকাৰে ইয়াতে টুইট কৰিছে, চাওক ইয়াতে দিয়া আছে চিৰিয়েল নাম্বাৰ, ডিপাৰ্টমেণ্ট আৰু নাম্বাৰ অফ পষ্ট, কোনটো বিষয়ত কিমানকৈ পষ্ট থাকিব। চাওক ইয়াতে দিয়া আছে যে হোম ছেক্টৰত ইয়াতে আপোনালোকে 4,097টা পষ্ট পাব। ইয়াতে দিয়া আছে হেল্থ ছেক্টৰত আপোনালোকে 5,105টা টোটেল পষ্ট থাকিব। ইয়াতে দিয়া আছে এডুকেশ্যন ছেক্টৰত প্ৰায় 10,299, অৰ্থাৎ সকলোতকৈ অধিক পষ্ট আপোনালোকে এডুকেশ্যন ছেক্টৰত পাই যাব। আৰু ইয়াতে দিয়া আছে যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, ইয়াতে দিয়া আছে 1,176টা পষ্টত আপোনালোকে আবেদন কৰিব পাৰিব, বা টোটেল পষ্ট আছে 1,176টা। ইয়াতে চাওক গ্ৰেড 3তে আপোনালোকে দিয়া আছে 7,073টা পষ্ট আছে। আপোনালোকে গ্ৰেড 3ত বহুত পষ্ট দিবে নতুনকৈ প্ৰকাশ কৰিছে, চাওক 7,073টা পষ্ট আছে। আৰু ইয়াতে চাওক 6 নম্বৰত গ্ৰেড 4ৰ আপোনালোকে 4,939টা পষ্ট আছে, অৰ্থাৎ টোটেল আপোনালোকে দিয়া আছে ইয়াত 32,689টা পষ্ট আছে। চ' আপোনালোকে গম পালে নিশ্চয়। চাওক ইয়াতে তলত দিয়া আছে ভেকেঞ্চি টু বি এডভাৰ্টাইজড বাই ছেপ্টেম্বৰ 10, অৰ্থাৎ অহা ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে কিবা বিজ্ঞাপন প্ৰকাশ কৰিব, এই চাকৰিৰ বিজ্ঞাপনটো প্ৰকাশ কৰিব। অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পিছত আপোনালোকে চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব। চ' এইখিনি আছিল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। আৰু যদি চেনেলটোত নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱাই নতুন ইনফৰ্মেটিভ ভিডিঅ' আপোনাৰ কাৰণে লৈ আহিম। চ' থেংক ইউ, ধন্যবাদ।